আজি যিহেতু শিৱৰাত্ৰি আৰু সেয়েহে হাজবেণ্ড আৰু মই আহিছোঁ নৱগ্ৰহ মন্দিৰলৈ। এইফালে চাকি ধূপ লৈ ল'লোঁ আৰু এয়া মই জ্বলাই আছোঁ। এইফালে হাজবেণ্ডে ভিডিঅ' কৰি আছে আৰু দেখিছে নহয় মানুহৰ ভিৰ। আৰু 8টাৰ পৰা লাগিছে যিহেতু, সেয়েহে আমি ঘৰৰ পৰা 8টাত ওলাইছোঁ। 8:20 মানত পাইছোঁহি। মন্দিৰৰ ছাইডত অনুষ্ঠানো হৈ আছে, লগতে ভোগ বিতৰণো কৰি আছে। আৰু কোৱা শুনিছোঁ ইয়াতে হেনো পূৰা চুৰ হৈছে, মানুহবিলাকৰ চেণ্ডেল চুৰ হৈছে, কাৰোবাৰ হেনো ফোনো চুৰ হৈছে। সেয়েহে বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু। এটা পবিত্ৰ ঠাইত কেনেকৈ মানে চোৰে চুৰ কৰিব পাৰে মানে আচৰিত মানে। আৰু তাৰপিছতে আমি ঘৰ গ'লোঁ। ঘৰত গৈ পেলি আকৌ তাৰ ঘৰৰ পৰা ওলাই মেলি আমাৰ ঘৰৰ ওচৰতো পাতিছে, এয়া আমাৰ ঘৰৰ ওচৰৰ মন্দিৰত। ইয়াতো ভোগ বিতৰণ কৰিছে, লগতে ঘোটাও দিছে। ঘোটাটো ইমান টেষ্টি আছিলে। এইফালে মই টেষ্ট কৰিছোঁ, অলপ খাইছোঁ, বেছি নাই খোৱা। আৰু এইফালে হাজবেণ্ড আৰু মই সেৱা চেৱা কৰি প্ৰসাদ লৈ মেলি এয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক